ডবকালে গৌৰৱ কঢ়িয়াই আনিলে জুবাৰ আহমেদ মাজাৰ ভূঞাই। এই মুহূৰ্তত দিব লৈছোঁ এক ভাল লগা খবৰ, যি খবৰৰ বাবে ৰৈ আছিল সমগ্ৰ ডবকাবাসী। অৱশেষত সকলোৰে মাজত লৈ আহিছোঁ এই খবৰটো। যোৱাকালি প্ৰকাশ পাইছিল লোকসেৱা আয়োগৰ ফলাফলত উজলি উঠিল ডবকাৰ জুবাৰ আহমেদ মাজাৰ ভূঞা। ডবকাবাসীৰ বাবে এটি অতি ভাল খবৰ। ডবকাবাসীক গৌৰৱান্বিত কৰিলে ভেলৌগুৰিৰ জুবাৰ আহমেদ মাজাৰ ভূঞাই। ফলাফল প্ৰকাশ পোৱাৰ লগে লগে আনন্দিত হৈ পৰিছে অঞ্চলৰ লোক। APSC উত্তীৰ্ণ জুবাৰ আহমেদ মাজাৰ ভূঞাৰ ঘৰত গৈ উপস্থিত হৈছে আমচু নেতা। এনেদৰে সফলতা অৰ্জন কৰাৰ বাবে ফুলাম গামোচাৰে আদৰণি জনায় জুবাৰ আহমেদ মাজাৰ ভূঞা। APSCৰ যি ফলাফল ঘোষণা হ'ল, সদৌকে হোজাই জিলা আমচুৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। বিশেষকৈ আমাৰ হোজাই জিলাৰ 6জনকৈ প্ৰাৰ্থী স্থান লাভ কৰিছে। তাৰে ডবকাৰ ভেলেগুৰিৰ মোৰ শিক্ষাগুৰু ইছমাইল আলী ছাৰৰ পুত্ৰ জুবাইৰ আহমেদ মাজাৰ ভূঞাই BDO কেটাগৰীত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। আমি অত্যন্ত আনন্দিত হৈছোঁ আৰু গাঁওবাসী হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ। আৰু সেই মৰ্মে আজি আমি আমচুৰ এটি সজায়িত দল জুবাইৰ আহমেদৰ ঘৰত উপস্থিত হৈছোঁ আৰু আমি সম্বৰ্ধনা জনাইছোঁ। আৰু আপোনালোকৰ জৰিয়তে আগন্তুক দিন জুবাইৰ আহমেদৰ ভাল হওক, উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। মই 3.5 yearsৰ যোনটো মোৰ ষ্ট্ৰাগল আৰু প্ৰিপেৰেশ্যন আছিল, সেইটোৰ যোনটো ফলাফল আহিছে আৰু যাৰ কাৰণে চবে মোক যোনটো শুভেচ্ছা দি আছে, সেইটো মোৰ বহুত ভাল লাগি আছে। এণ্ড আই এম ফিলিং গুড ৰাইট নাও। মোৰ নাম জুবাইৰ আহমেদ মাজাৰ ভূঞা আৰু মই এইটো ৰিচেণ্টলি কনক্লুডেড যোনটো APSC হয়, এইটো ৰিজাল্টত BDO কেটাগৰীত মই 2nd ৰেংক পাইছোঁ। আৰু মই এজন প্ৰফেশ্যনেলি এজন ইঞ্জিনিয়াৰ হয় মই, কিন্তু মই ইঞ্জিনিয়াৰিং পাছ কৰিছোঁ 2019ত আৰু 2019 জুলাইৰ পৰা মই চিভিল ছাৰ্ভিচেছত প্ৰিপেৰেশ্যন কৰি আছিলোঁ। চ' 3.5 years হৈ গ'ল মোৰ প্ৰিপেৰেশ্যনৰ। বহুত ভাল লাগিছে। ফাৰ্ষ্টত মই কালি ৰিজাল্ট পালোঁ, কালি সন্ধিয়া মই ৰিজাল্ট পালোঁ। ফাৰ্ষ্টততো বিলিভ হোৱা নাই, অলপ টাইম লাগিছে চিংক ইন হ'বলৈ, কি হৈছে কি হোৱা নাই। চ' এতিয়া ভাল লাগি আছে। মই এক্সপেক্ট কৰি আছিলোঁ, মোৰ এক্সাম ভাল হৈছিল, মই এক্সপেক্ট কৰি আছিলোঁ ৰিজাল্ট ভাল হ'ব বুলি। ACS আশা কৰি আছিলোঁ, কিন্তু আই এম হেপী উইথ দিছ পষ্ট অলছ' এজ দিছ পষ্ট ইজ অলছ' এ ভেৰি গুড পষ্ট। চ' আই এম হেপী ৰাইট নাও। ভাল হৈছে। যি সঁচাকৈ আমি ধন্যবাদ জ্ঞাপন কৰিব লগা হ'বলৈ বাধ্য হৈছোঁ, কাৰণ যিহেতু আমাৰ এটা গৌৰৱ, কাৰণ আমাৰ এইখন অঞ্চল বৃহৎ এটা অঞ্চলত আজি যে এনেকুৱা এজন অফিচাৰ ওলোৱাত আমি সঁচাই আনন্দিত হৈছোঁ। আৰু বিশেষকৈ আমি তেখেতৰ পিতৃ যিখন বিদ্যালয়ত বেলুগুৰি মধ্য ইংৰাজী বিদ্যালয়ত মানে প্ৰধান শিক্ষক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰি আছে, সেইখন বিদ্যালয়ৰ মই এজন প্ৰেছিডেণ্ট। আৰু মই ব্যক্তিগতভাৱে বেলুগুৰি আমচুৰো আঞ্চলিক আমচুৰ উপদেষ্টা। সমূহীয়া বাবদ আমাৰ ভেলুগুৰি আমাৰ আমচুৰ সভাপতি আমাৰ মোমা কবিৰ আহমদ লস্কৰ ডাঙৰীয়াৰ লগতে আমি সজাতি দল আহি উপস্থিত হৈছোঁহি। আহি তেখেতক এখন ফুলাম গামোচাৰে আমি সম্বৰ্ধনা জনাই আমি অত্যন্ত সুখী হৈছোঁ।